গাইস নুফুলে এইটো বেয়া হৈ গ'ল আৰু পাব্লিকে গম পাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল দীপাংকৰ ব্লগছ ত' মই আহিছোঁ আজি কাৰ্গিল ফুৰিব আহিছোঁ মোৰ লগৰবিলাকৰ লগত এইটো হৈছে ভাইটো আৰু ইফালে আছে আহক দেখাই আছোঁ এইটো মোৰ সৰু ভাইটি আৰু এইটো ডাঙৰ ভাইটি আৰু এইবিলাক হাই কৰি দে হাই 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 প্লিজ দীপাংকৰ ব্লগক সাবস্ক্ৰাইব কৰি দিব হাই 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 আৰু গাইজ এটা বস্তু মানে আমি এইটো দেখিছে নহয় ইয়াতে মানে উঠিব চেষ্টা কৰি আছিলোঁ মানে পাৰা নাই আৰু মোৰ ফ্ৰেণ্ড এজনে বিটুই মানে ইয়াতে উঠিব চেষ্টা কৰি আছে চাওকচোন আপোনালোকে আৰু ইয়াতে কি আছে পানীৰ কিবা মেচিন ত' চাওক ই মানে ইয়াতে উঠিব চেষ্টা কৰি আছে আজি ই উঠিয়ে এৰিব মানে ইয়াতে ই মানে ওপৰত যাই চাৰিব কি আছে চাব মানে যায় চাওঁ হাই আজি মানে সি যেনেকৈ নহওক উঠিবই মানে ওপৰত উঠিবই আৰু উঠাৰ এটা ৰাস্তাই নাই কেনেকৈ উঠিম জাপ মাৰি দিয়া স্পাইডাৰমেনৰ নিচিনা জাপ মাৰি দিয়া মোৰ তাত স্পাইডাৰমেন নাই ন ঐ বিত্তু আজিৰ কাৰণে বাদ দিয়া নেক্সট টাইম উঠিম আহা আজি নেক্সট টাইম জখলা লৈ নেক্সট টাইম মানে আমি জখলা লৈ আহিম ইয়াতে উঠিবৰ কাৰণে তো আজি বাদ দিলোঁ আজি আপোনাক বেলেগ দেখাই আছোঁ আহক আৰু গাইজ মই আপোনালোকক এবাৰ ব্ৰহ্মপুত্ৰ নদীখন দেখাই দি আছোঁ ৰ'ব 1 ছেকেণ্ডছ মানে মই তালৈকে যাব লাগিব ন আগপিনে তেতিয়াহে আপোনালোকক দেখাব পাৰিম তো দেখাই আছোঁ চাওক এইটো চাওক ব্ৰহ্মপুত্ৰ নদী চাওক কি ধুনীয়া ভিউ চাওকচোন আৰু ইয়াতে ওপৰত আহি মানে ইমান ধুনীয়া লাগে কি ধুনীয়া বতাহ চতাহ দি থাকে মানে গৰমৰ দিনত আৰু ধুনীয়া আৰু ইয়াত মানুহ ভিডিঅ' আৰু এই তাতে এইবিলাকে মানে ৰিলচ চিলচ বনাই আছে আৰু এইফালে মোৰ ফ্ৰেণ্ডবিলাকে মানে কিবা ধেমালি কৰি আছে ইয়াতে আৰু এইখিনি মানে কাৰ্গিল বুলি কয় চাওক গোটেই 360 ভিউ চাওক আপোনালোকে পাহাৰে যাই আছোঁ আমি ক'ত যাই আছোঁ পাহাৰৰ ওপৰত পাহাৰৰ আৰু ওপৰত মানে য'ত মধুস্মিতা বা থাকে মানে মধুস্মিতা বা থাকে তাতে আমি সিফালে যাই আছোঁ চাই থাকক ভিডিঅ'টো আগত দেখা পাব আৰু ধুনীয়া ধুনীয়া জেগা দেখা পাব চাওক আমাৰ বিটটো ইয়াতে ৰাস্তাত কি কৰিছে এইটো কি এইটো বেলুন ফুলাই চাওকচোন বেলুন ফুলাব গাইস নুফুলে এইটো বেয়া হৈ গ'ল আৰু ছিঙিব পাব্লিকে গম পাই গৈছে যে বেলুন ফুলাই ষ্টপ কৰা ফাইনেলি বিটটোৰ বেলুন ফুলা নহ'ল এইটো পেলাই দিয়া এইটো পেলাই দিলে আৰু মানে একচুৱেলি এইটো বেলুন ফুলে কেতিয়াবা মানে এতিয়া নষ্ট হৈ গ'ল আৰু ইমান টাইম ইমান হেৰি কৰি থাকিব মানে সময় নাই আৰু ওপৰত যাবলগীয়া সন্ধিয়া হৈ গ'ল সেইকাৰণে আৰু আমি পাহাৰৰ ওপৰত আহি এইটো মধুস্মিতাহঁতৰ বাৰঘৰ আৰু মানে আমি ভিডিঅ'টো এইকাৰণে বনাইছিলোঁ মানে এনেই পাহাৰত আমি অলপ ফুৰিব আহিছিলোঁ সেইকাৰণে কাৰ্গিলত আহিছিলোঁ সেইকাৰণে মানে ভিডিঅ'টো আপোনালোক অলপ জেগাখিনি দেখাবৰ কাৰণে ভিডিঅ' বনাইছিলোঁ এনেই সৰু ভিডিঅ' এটা বনালোঁ তো আপোনালোকে চোৱাৰ বাবে ধন্যবাদ